নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথমটি কবিতা তোমালোকৰ লগত আলোচনা কৰিম। আজিৰ এই খণ্ডটিত এই কবিতাটিৰ মূল ভাৱ সম্পৰ্কেহে তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন আমি কবিতাটিৰ মাজলৈ যাওঁ। আৰু এই প্ৰথম কবিতাটি হ'ল বৰগীত, ৰাগ বসন্ত, আৰু কবিতাটিৰ কবি শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱক আমি শ্ৰী শ্ৰী বুলি এইকাৰণে কোৱা হৈছে যে তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক, তেখেত মহাপুৰুষ, আৰু সেই হেতুকে আমি তেখেতক শ্ৰী শ্ৰী নামেৰে সম্বোধন কৰোঁ। মই প্ৰথমতে কবিতাটি তথা বৰগীতটি তোমালোকৰ আগত পাঠ কৰি দিছোঁ। ধ্ৰুং। ধ্ৰুং শব্দটোৰ অৰ্থ হ'ল, ধ্ৰুং মানে বৰগীতৰ মূল অংশটি, অৰ্থাৎ যিটি অংশ বাৰে বাৰে বা পুনৰাবৃত্তি কৰা হয়, অৰ্থাৎ বৰগীতটি পৰিৱেশন কৰোঁতে সেই অংশটি, সেই বৰগীতৰ মূল অংশ আৰু ইয়াক পুনৰাবৃত্তি কৰা হয়। ধ্ৰুং। হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। পদ। সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনৰ নিজ তুমিহে জীৱন। কৃপাৰ সাগৰক কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ, কহয় মাধৱ হৰি দাসকো দাস। এইটো সুন্দৰ বৰগীত। আৰু এই বৰগীতটিত প্ৰথমতে আমি ইয়াৰ ধ্ৰুঙত পাইছোঁ যে হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াত কবি শ্ৰী শ্ৰী মাধৱদেৱে ভগৱানক হৰি বুলি সম্বোধন কৰিছে যে হে হৰি, তোমাৰ ওচৰতে মই শৰণ লৈলোঁ, তুমিয়ে মোৰ বাপ, অৰ্থাৎ তুমিয়ে মোৰ গৰাকী, আৰু তুমি মোক জীয়াই থকা অৱস্থাটো আৰু মৃত্যুৰ পিছতো তুমি মোক যাতে এৰি নিদিয়া। আৰু কবিয়ে তেখেতক বান্ধৱ বুলিও পুনৰ সম্বোধন কৰিছে। পুনৰ কৈছোঁ যে কবিয়ে কৈছে যে হৰি হেৰা হৰি, তুমিয়ে মোৰ বাপ, তোমাৰ ওচৰতে মই শৰণ ল'লোঁ, আৰু সেই বান্ধৱ তুমি মোক জীয়াই থাকোঁতেও আৰু মৰাৰ পিছতো তুমি মোক যাতে এৰি নিদিয়া। ইয়াৰ পিছত কৈছে যে সনক সনন্দ যোগীসকলে যিজনক ধ্যান কৰে, যিজনক নিগম শাস্ত্ৰৰ জৰিয়তেও বিচাৰি নাপায়, অৰ্থাৎ নিগম শাস্ত্ৰ মানে যি শাস্ত্ৰৰ জৰিয়তে, অৰ্থাৎ ভোগবিলাসৰ বাট নদখুৱায়, মোক্ষ প্ৰাপ্তিৰ বাট দেখুৱায়, অৰ্থাৎ মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ মিলনৰ পথ দেখুৱাই দিয়ে, সেয়াই হৈছে নিগম শাস্ত্ৰ। অৰ্থাৎ নিগম শাস্ত্ৰৰ জৰিয়তে যাক সহজতে লাভ কৰিব নোৱাৰি, যাক হাজাৰখন মুখা থকায়ো অনন্তয়ো বিচাৰি নাপায়, তেওঁৰ সীমা বুজি নাপায়, সেইকাৰণে কৈছে সহস্ৰ বয়ন। সহস্ৰ মানে হাজাৰখন, আৰু বয়ন মানে হৈছে মুখ। গতিকে হাজাৰখন মুখা থকা অনন্ত, অৰ্থাৎ শেষনাগৰ কথা কোৱা হৈছে। অৰ্থাৎ আমি প্ৰায় দেখোঁ যে ভগৱান শ্ৰীহৰি এটা সাপৰ ওপৰতে শয়ন কৰি থাকে, আৰু সেই শয়নকে কোৱা হয় অনন্ত শেষনাগ বুলি কোৱা হয়, যাৰ লগতে ভগৱান শ্ৰীহৰি সদা সৰ্বদা তাতে থাকে, আৰু তেওঁৱে আনকি ভগৱানৰ সীমা বুজি নাপায়, আৰু অধমে জানিব কেনে তোমাৰ মহিমা। আৰু অধম হিচাপে কবিয়ে নিজকে অধম হিচাপে সম্বোধন কৰিছে যে মই অধম, মই তোমাৰ মহিমা কেনেধৰণে বুজি পাম, অধমে জানিব কেনে তোমাৰ মহিমা। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, তাৰপিছত কবিয়ে কৈছে যে মই সাংসাৰিক বিষয় বাসনা এইবিলাকতে মই আতুৰ হৈ পৰিছোঁ, কৰিও উদ্ধাৰ মোক চৰণ কমলে। হে প্ৰভু, তোমাৰ চৰণৰ জৰিয়তে মোক যাতে উদ্ধাৰ কৰা, তোমাৰ চৰণে মোক যাতে
উদ্ধাৰ কৰা। তোমাৰ চৰণ হৈছে মোৰ বাবে কমল পদ্ম সদৃশ। তোমাৰ এই চৰণেৰে যাতে মোক উদ্ধাৰ কৰা। তোমাৰো চৰণ দুই মূৰ মহাধন। তোমাৰ চৰণ দুইয়ে হৈছে মোৰ বাবে মহাধন। মোৰ বাবে বেলেগ টকা পইচা ধন সম্পত্তি আপোন হ'ব নোৱাৰে। মোৰ বাবে ধন হৈছে তোমাৰ চৰণ দুইয়ে হৈছে মোৰ বাবে ধন। আৰু ভকত একোজনৰ বাবে তুমিয়েই জীৱন। হে প্ৰভু কৃপা কৰা, এবাৰ কৃপা কৰা। কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কাতৰেৰে মই তোমাৰ ওচৰত শৰণ লৈছোঁ, যাতে তুমি মোক এবাৰ কৃপা কৰা। যে হে নাৰায়ণ তুমি মোক এবাৰ কৃপা কৰা আৰু মোৰ সাংসাৰিক মায়া মোহ এইবিলাক নাশ হওক। কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ। মোৰ মায়া মোহ এই সাংসাৰিক মোহ পাশৰ পৰা যাতে মই এৰ খাই পৰোঁ, ত্যাগ হৈ যায়। চুৰ মানে হৈছে এৰা বা ত্যাগ কৰা, মোহ পাশ হৈছে সাংসাৰিক বিষয় বাসনা। কহয় মাধৱ হৰি দাসকো দাস। আৰু কবিয়ে শেষত পুনৰ কাতৰে অনুৰোধ কৰিছে যে নিজকে তেওঁ ভগৱন্তৰ হৰিৰ দাসৰো দাস অৰ্থাৎ চাকৰৰো চাকৰ বুলি নিজকে সম্বোধন কৰিছে। যে মই তোমাৰ একেবাৰে অধীনত আছোঁ। মই তোমাৰ একেবাৰে অধম হয়। মই তোমাৰ দাসৰ অৰ্থাৎ মই তোমাৰ চাকৰ অৰ্থাৎ কিংকৰ হয়। গতিকে হে প্ৰভু নাৰায়ণ তুমি মোক উদ্ধাৰ কৰা। এইবুলি শেষত কবিয়ে দাস্য ভক্তিৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে। এয়াই হৈছে কবিতাটিৰ মূল ভাৱ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বোধ কৰোঁ নিশ্চয় কবিতাটি তথা বৰগীতটি বুজিবলৈ সক্ষম হ'লা।